নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ফ্ৰেণ্ডে ভালে আছে। মোৰ ৰত্না ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমাৰ বান্ধনী ঘৰত আহিছোঁ। বান্ধনী ঘৰত মানে আমাৰ বৰ্তাহঁতৰ ল'ৰাটোৰ লগত আমাৰ বান্ধনী পাতি থৈ দিয়া আছে। তালৈ আজি ভাত এসাঁজ একেলগে খাওঁ বুলি সকলোৱে এনেকৈ জমা খাইছোঁ আৰু সুখৰ দুখৰ কথাবোৰ আলোচনা কৰিছোঁ। যিহেতু আপোনালোকে গম পায়ে মোৰ মানুহজন বহুত দিন ধৰি বাহিৰলৈ আছিলে। ঘৰলৈ অহাৰ কাৰণে এনেকৈ বৰ্তাহঁতে ক'লে আৰু আমাৰ বান্ধনীসকলে সকলোৱে ক'লে যে একেলগে ভাত এসাঁজ খাব লাগে বুলি। আৰু খেতিও উঠিলে, সেই আজৰি পাই একেলগে এনেকৈ ভাত এসাঁজ খালোঁ। আমাৰ বৰ্তাহঁতৰ ঘৰত এনেকৈ মাছ সজাই থৈ দিছে, তাকে ল'ৰাটো আমাৰ ভিডিঅ' কৰি লৈ আহিছে আৰু আমি সকলোৱে এনেকৈ ভাত এসাঁজ একেলগে খাই ধুনীয়াকৈ বহিলোঁ। আমাৰ বেবিস্মিতাই হৈয়ে গ'লগৈ। আমাৰ ল'ৰাটোহঁতে আৰু জ্ঞান অংকুৰহঁতে সকলোৱে খেলি আছে। আমি কাম কাজবোৰ কৰি আজৰি হওঁ বুলি পাকঘৰলৈ গুচি আহিলোঁ। আৰু চাওক আমাৰ বান্ধনী ভাগৰ সৰু ল'ৰাটো কেনেকৈ খেলি আছে, ইমানেই মৰম লগা। আপোনালোকে দেখিব পাৰিছে, চবতকৈ সৰু তায়ে আৰু বহুত মৰমীয়াল। ৰাতি বহুতেই হ'ল আৰু ঘৰলৈ আহিবলৈ ওচৰত বৰষুণ দিলে খুব মতে, সেইকাৰণে অলপমান বহি দিলোঁ। কালিৰ ভিডিঅ'টো পূৰা কৰিব নোৱাৰিলোঁ কাৰণ বহু ৰাতি হ'ল, সেইকাৰণে আজি আৰম্ভ কৰি দিলোঁ। আপোনালোকে এতিয়া মই ঘৰৰ পৰা ওলাই অংকুক বিচাৰি গৈছোঁ। অংকু মানে সদায় ঘৰৰ পৰা মনে মনে বৰ্তাক তাত পলাই যায়গৈ, সেয়ে মই বৰ্তা তাক বিচাৰি গৈছোঁ। বৰ্তাহঁতৰ ৰাস্তাটো ইমানেই বোকা, সেইকাৰণে যাবলৈ মন নাযায়। ৰাস্তাৰ পৰা মই চিঞৰি আছোঁ। ল'ৰাটোক সদায় বিচাৰি ফুৰিব লাগে, যিহেতু আমি মেইন আলিৰ কাষতে আছোঁ। গাড়ী মটৰ কৰা বহুত ভয়, তাৰ কাৰণে ল'ৰাটোক মই অলপমান ওলাই গ'লে বিচাৰি ফুৰিব লাগে। আপোনালোকক দেখাই আছোঁ ৰাস্তাটো কিমানেই বোকা নহয়, আপোনালোকে দেখি গম পাইছে ৰাস্তাটো কিমান বোকা হ'ব। আৰু মই ইয়াৰ পৰা অংকুক চিঞৰি দিলোঁ, অংকু ঘৰলৈ আহিলে। এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে বাই বাই।